চলি দেখিছে আপোনালোকে বৰ এগাল এগাল আছে কোনে কল আছে কল কেইটা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ অন্য এটা ভিডিঅ'ৰ সৈতে মই সমুদ্ৰজিৎ বৰাই আজি ৰাতিপুৱা মোলৈ এটা কল আহিলে আমাৰ আলিমূৰৰ পৰা আহিছিলে কলটো আৰু ফোনটোত ক'লে যে অলপমান পাণ দৰকাৰ হৈছে এখন দোকানৰ পৰা আহিছিলে ফোনটো পাণ অলপমান দৰকাৰ আছে পাণ অলপমান খুজি পঠিয়ালে মোক আৰু 2 নম্বৰতে এটা কথা হ'ল যে ফ্লিপকাৰ্টৰ পৰা এটা মেছেজ আহিলে মেছেজটোত আপোনাৰ এটা পাৰ্চেল আহি আছে মোৰ ভাগৰ হেতু দেখাইছে সেইকাৰণে মই বহুত এক্সাইটেড পাৰ্চেলটো ল'বৰ বাবে মই আপোনাৰ প্ৰথমতে পাণ গছত গৈ আপোনাৰ পাণ অলপমান পাৰি লওঁ ফ্লিপকাৰ্টৰ যিটো পাৰ্চেল আহি আছে সেই পাৰ্চেলটো আনিবলৈ একাচতে ওলাই যাম আৰু সেই পাৰ্চেলটো মই আপোনালোকক দেখাম খুলি মেলি প্ৰথমতে পাণখিনি পাৰি লওঁ তাৰ আপোনালোকে দেখিছে এজোপা পাণ গছ সকলোৱে পাণ চিনি পায়ে বাৰু যিডাল ইয়াত চিৰিডাল ৰখা হৈছে পাণ পাৰিবৰ কাৰণে বিশেষকৈ মৈতাই পাণ পাৰে আগৰ দিনৰ মানুহে কিন্তু আজিকালি মৈতাৰ ব্যৱহাৰটো একদম কমি আহিছে আপোনালোকে আজিকালি মৈতা বিচাৰিলে পোৱা নাযায় একদম ওপৰলৈকে আছে দেখিছেনে পাণ একদম ওপৰলৈকে আছে একদম ওপৰলৈকে পাণ আছে মই এই চিৰিডালতে উঠিম উঠি পেলাই এনে অলপমান পাণ পাৰিম চিৰিডাল বেছি ওখ নহয় অলপমান ওখ বেছি ওখ নহয় চিৰিডাল দেখিবলৈ পাইছে অলপমান উঠি পেলাই মই পাণসমূহ পাৰিম আৰু ভিডিঅ'টো মই পাণ গছত উঠি পেলাই আনি মোবাইলটো লৈ মই ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিম সেইবাবে মই মোবাইলটো ৰাখি ল'ম ৰাখি আপোনালোকক দেখাম মই পাণ পৰা আৰু পাণসমূহ কেনেকৈ জুকিয়াই বা কেনেকৈ এগুচি এগুচিকৈ ৰাখে সেইটো আপোনালোকক মই দেখাম পাণসমূহ গোটাই পেলাই আনি পাণসমূহ থালে সতি আছে আৰু ইয়াত পাণসমূহ এখন এখনকৈ ছিঙি থকা হৈছে আৰু এইবিলাক আপোনাৰ পাণসমূহ ছিঙি থালবিলাক এনে সাইড কৰি দিয়া হৈছে আৰু এনেকৈ আপোনাৰ এগুচি দুগুচিকৈ পাণসমূহ ৰাখি যোৱা হৈছে গম পায় আপোনালোকে এগুচিত 20 কিলা পাণ থাকে এয়া 25 গুচি পাণ হৈ গ'ল আৰু এটা মেইন কথাটো আপোনাৰ এনেকুৱা ধৰণৰ আপুনি এগুচি দুগুচি পাণ আপুনি এনে জলতে লৈ যাব পাৰে কিন্তু আপুনি অলপ সৰহকৈ পাণ নিবলৈ হ'লে তাৰ মেইন বস্তু দৰকাৰ হৈ যায় মেইন বস্তুটো আপোনাৰ এনেকুৱা এই গছজোপা আপোনালোকে চিনি পাইছেই এজোপা কলগছ কলপাত আছে আপোনাৰ এই চুকতে কল অলপ লাগি আছে কল আৰু ইয়াৰ কলপাত এখিলা কাটিব লাগিব কলপাত এখিলা কাটি পেলাই নি আপোনালোকক দেখাই আছোঁ মই কলপাত খিলা আপোনালোকে দেখিছে কলপাত খিলা মাজতে দুভাগ কৰি আপোনাৰ এইখন এখন আছে দেখিছেনে এইখন কলপাত আৰু তলত এখন আছে আৰু ইয়াত ঠাৰিডাল এডাল তলত ভৰাই দিব লাগিব ইপিনৰ পৰা সিপিনলৈকে ওলাই থাকিব আৰু দুখিলা মাজতে দুভাগ কৰি ল'ব লাগিব তাৰ পাছত আপুনি লাইনকে আপোনাৰ 25 গুচি দিয়ে 30 গুচি দিয়ে 50 গুচি দিয়ে আপোনাৰ কথা যিমান ধৰে আৰু এই বস্তুটো আপুনি সৰহকৈ নিবলৈ হ'লে এইদৰে নিব লাগে এগুচি দুগুচি নিবলৈ আপোনাৰ কোনো প্ৰব্লেম নাই কিন্তু সৰহকৈ আপুনি বেলেগ পদ্ধতি নাই নিয়া এইদৰে নিব লাগিব সৰহকৈ এটা গোটেইখিনি লাইনকে পাৰি ৰুলকে মেৰিয়াই দিব লাগে
এইদৰে আপোনাৰ ৰোল কৰি গৈ থাকিব লাগিব, তেতিয়া আপোনাৰ পাণটো মানে নাভাগে, কিন্তু উল্টাই পকাই দিলে আপোনাৰ পাণ ভাগি ছিগি এদাই হ'ব। এইটো আপোনাৰ বেগেটাত ভৰাই লওঁ, তাৰপাছত গৈ থাকোঁ আৰু লাহে ধীৰে। আৰু এই শাক পাচলি দেখিছে আপোনালোকে বৰ এগাল এগাল আছে। কোনে কল আছে, কল কেইটকা? 40 টকা। পাৰ্চেলটো পালোঁ, ঘৰত গৈ দেখাই আছোঁ আপোনালোকক। ঘৰ আহি পাই গ'লোহি আৰু দুটা বস্তু লৈ আহিছোঁ। এটা হৈছে আপোনাৰ গম পালে এইটো ফ্লিপকাৰ্টৰ বস্তু, আৰু হৈছে দুটা গাখীৰৰ পেকেট। গাখীৰৰ পেকেটটা মোৰ ইমান এটা দৰকাৰ নাই, এইকেইটা বায়ে চাহ বনাব আৰু মই এইটো আনবক্সিং কৰিম এতিয়া। প্ৰথমতে মই এইটো ৰুমত সোমাই লওঁ, দৰ্জা মাৰি লওঁ, মাতটো যাতে বেলেগৰ মাতবিলাক নাহে। দৰ্জা মাৰি লওঁ, তাৰপাছত আৰু মোবাইলটো জেগাত ৰাখি আপোনালোকক দেখাই আছোঁ। আৰু এই হেডফোনডাল লাগিছে নহয় ৰাইজ, এই হেডফোনডাল যদি আজি মাইকটো যদি অলপ হ'লেও ভাল আহে, যদি অকণো ডেমেজ নাহে, তেতিয়া আপোনাৰ এই হেডফোনডালৰ ব্যৱহাৰ আজিৰ পৰা নকৰোঁ। আজি এক বিদায় দিম হেডফোনডাল। গান শুনিবৰ বাবে বেলেগ কথা বাৰু, মানে ভইচটো ৰেকৰ্ডিং কৰিবৰ কাৰণে এইডাল হেডফোন আজিৰ পৰা ব্যৱহাৰ নকৰোঁ। প্ৰথমতেই অলপ চেনিটাইজাৰ ঘঁহি লওঁ। চেনিটাইজাৰটো এইটো আপোনাৰ বাহিৰৰ পৰা অহা মাল, সেইকাৰণে চেনিটাইজাৰটো ঘঁহি লওঁ, চুই মেলি আহিছিলোঁ কাৰণে। তাৰপাছত আপোনাৰ এই বস্তুটো খুলিম। আৰু এইটো আপোনাৰ লৈছে 279 টকা, 279। আৰু এইটো খুলি চাওঁ প্ৰথমতে কি ওলায়। এইটো আপোনাৰ এইটো মাইকটো দেখিছে, এইটো আৰু ইয়াত এটা কাৰ্ড আহিছে, বেষ্ট প্ৰাইচ এভেইলেবল ফ্ৰম আদাৰ ছাইট। তো এইবিলাক কাৰ্ড আহিছে, এইটো ভিজিট কৰিবলৈ কৈছে। আপোনাৰ ৱেবছাইট এটা আহিছে, আৰু একোৱেই অহা নাই। মেইন বস্তুটো এইবিলাক আমাৰ দৰকাৰ নাই ইমান এটা। এইটো এটা কাৰ্ড আহিছে, মেইন বস্তুটো এইটো যদি বেয়া নাহিলে হয়, মই তাকে চিন্তা কৰি আছোঁ। মানে হেডফোনত মানে চব ৰেকৰ্ডিং কৰাটো অসম্ভৱ, মানে মাতটো ভাল নাহে, কেতিয়াবা অকণমান খেলি মেলি হৈ যায়। এতিয়া এইটো প্ৰথমবাৰৰ বাবে ইউজ কৰিম মই, আপোনালোকক অলপ দুটামান ক্লিপ মানে ভইচ দেখাম। মই ক্লিপত আপোনাৰ ভইচ শুনাই দেখাম কেনেকুৱা মাত ওলায় ভইচটো। এইটোৱে বস্তুটো। এতিয়া চাওঁ বস্তুটো কেনেকুৱা মাত আহে। এডাল ইমানটো দীঘল দেখিছেনে, ইমানটো দীঘল, আৰু বুকু তেনেকৈ লগাই, আৰু কিমান দীঘল হয় নাজানে, ইমানটো দীঘল আৰু। হেল্ল', মাইক টেষ্টিং 1 2 4 1 2 4। মাইকটো ইয়াত দেখিছে, লগাই ল'লোঁ। আৰু ইউটিউবৰ কাৰণে প্ৰথম খৰচ কৰিছোঁ 279 টকা, 279। আৰু এটা বস্তু আনিবলগীয়া আছে, আপোনাৰ কিবা গৰিলাৰ ট্ৰিপড হোল্ডাৰ বুলি কয়। মই ইমান ভালকৈ নাজানো, মানে মোবাইলত ষ্টেণ্ড এডাল লগাই, মানে মোবাইলটো লগাই এনেকৈ ভিডিঅ' কৰে, সিমানেই। মই এতিয়া আপোনাৰ এডাল ঘৰতে আছিলে চেলফি ষ্টিক, মই সেইডালেই বৰ্তমান এনেকৈ মোবাইলটো লগাই চলাই আছোঁ। আৰু সেইডাল আনিম বাৰু, মই লাহে ধীৰে আনিম। সেইডাল আনিলে মই আপোনালোকক দেখাম। বৰ্তমান মই মাইকটো বিশেষকৈ মাইকটো দৰকাৰ হৈ যায়, সেইকাৰণে মাইকটো মই আনি ল'লোঁ। ইউটিউবৰ কাৰণে প্ৰথম কিবা এটা আনিছোঁ যদি মাইকটোৱে আনিছোঁ। আৰু মাতটো কেনেকুৱা আহিছে আপোনালোকে জনাবলৈ নাপাহৰিব, মাতটো কেনেকুৱা আহিছে মোৰ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।